इंग्लिश सिनेमा गला किन्तु मजा दे आखो नाटकगला आको की स्टाइলত माते मम डैड र আজি ময়ো মাতি চাব লাগিব ৰ পুৰা ষ্টাইলত মাতিম আজি আজিপে ময়ো মাক মম আৰু দেউতাক ডেড বুলি মাতিম ষ্টাইল আছে কিবা এটা আজি মাতি চাব লাগিব ৰ হাই মম কি হলে তোৰ এই দিপৰা আৰু মম কি কৰা এই মম কি কৰোৱে তোক মাতছো মম বুলি কি মম বুলি মাতছাই মম মানে কেন্দেল হে কি আৰু মোৰ নাম কি কেন্দেল নেকি হেই মা তই বুজি নাপাদে হেই ইংলিছত মাকক মম বুলি মাতে তই বুজি নাপাদে তই পুৰণা জমান জান মানুহে নাপাতো বুজি কি মম বুলি মাতা যদি মা বুলি মাতবি আৰু নহ'লে নামাতবি এই দে হ'ব দে তই কৈ লাভ নাই তাই দেউতাকে মাতো ৰ দেউতাক ডেড বুলি মাতিম দে আজিৰ পৰা কি বুলি মাতবি ডেডি কিয় দেউতা বুলি মাতিলে কি প্ৰব্লেম আছে প্ৰব্লেম নাই একো ইংলিছ অলপমান ষ্টাইলত মাতিম ষ্টাইলত মাতিচোন তই দিব যা পেটক এই দেউতাই নকয় দে আকৌ দেউতাই এইগিলা বুজি পায় দেউতা অলপ মডাৰ্ণ আছে মানুহটো তই এইগিলা বুজি নাপাওঁ দেই হ'ব যা তই মডাৰ্ণ হ'লে হ'ব যা আমি পুৰণা যুগতে থাকিম যা সেই তোৰ লগতো সদায় কথা কয় দে এই দেউতাৰ লগতে অলপ কথা পাতো ৰ ইংলিছত হাই ডেড what are you doing কি বললি আরে ডেড what are you doing কিনো বকি আছা কিবা খাইলি নাকি ইংলিছত কৈছো পাৰে কৈ বুজি নাপাওঁ দেই তোন বৰ ঝামেলা দেই তোৰ লগতো আজি আৰু কি হ'ল তোৰ কিহৰ আৰু ইংলিছত মাতবা ধৰলি আজি নহয় ইয়াত ইংলিছতে মাতিম আৰু আজি বুলি নহয় ইয়াত মুঠতে ডেড বুলিয়ে মাতিম অনলি ডেড আৰু কি ডেড মানে ইংলিছত মৰা হে ফাটাৰ মানে দেউতা সেই ডেড তই একো নাজনা ষ্টাইলতে মানে ফাটাটো ডেড বুলি কয় দে নাজনা দে আৰু ময়ে নাজনো ই ইংলিছত মাতা হলছি প্ৰত্যেকটো পৰীক্ষাত দেখোন ইংলিছত ফেল কৰা ইমান যদি ইংলিছে তেতিয়াহ'লে কিহৰ পৰীক্ষাত ফেল কৰা যায় মাতা যদি দেউতা বুলি মাতবি নহ'লে নামাতবি কৈ বুজি নাপায় কি একো বুজি নাপাওঁ মাতাও দেউতা বুলি মাতবি নহ'লে নামাতবি দে হ'ব দে দেউতা বুলি মাতিম দে তোমাৰ লগতো মানে নহ'ব দে অলপ মডাৰ্ণ হ'বাই নোখোজাই তাই কি মডাৰ্ণ ইংলিছত মাতলি কি মডাৰ্ণ হয় নেকি মাতা যদি অসমীয়াত দেউতা বুলি মাতবি নহয় নামাতবি হ'ব দে হেল্ল' গাইজ আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই